ত্ৰিদীপ আজি ইমান সোনকালে আহি মোক ৰখি আছে। তাৰ চাগে সঁচাকৈ বহুত ডাঙৰ কিবা আৰ্জেণ্ট কথা আছে, নহ'লে সি মোক এনেকৈ নামাতে। আৰু সদায় সি ইমান লেটকৈ আহে, মই আহি তাক ৰখিব লাগে, 1 ঘণ্টা 1.5 ঘণ্টা কৰি ৰখিব লাগে। কিন্তু সি আজি মোতকৈ ইমান এডভান্স আহিছে, ভয়ে লাগিছে কিবা কথা কয় আজি সি মোক, কিবা ইমান আৰ্জেণ্ট কথা আছে। ত্ৰিদীপ, জুৰি আহিলা? ত্ৰিদীপ, বা তুমি আজি কিন্তু একদম আচৰিত কৰি দিছা মোক। সদায় লেটকৈ অহা ল'ৰাজন আজি ইমান জল্দি আহি পালা যে? মই মানে পাহৰিয়ে গৈছিলোঁ তোমাক কি টাইম দিছিলোঁ। তুমি সদায় আগতে আহা, আজি ময়ে আহিলোঁ দিয়াচোন। ত্ৰিদীপ, তুমি কিয় বাৰু মোক মাতিছিলা? কোৱাচোন, তোমাৰ কি এনেকুৱা জৰুৰী কথা আছে? জুৰি, বোলাচোন নৈখনৰ পাৰত গৈ পেলাই বহো। কম বোলা, তাতেই কম। নাই, ইয়াতে কোৱাচোন, ইয়াতেইচোন কিবা এটা ভাল লাগিছে, ইমান ধুনীয়াকৈ বতাহ আহি আছে। তাত পিছত যাম দিয়া, কথাখিনি ইয়াতে কোৱাচোন। শুনা বাৰু জুৰি, মা দেউতাই তোমাক পচন্দ নকৰে, তোমাক বোৱাৰী কৰি ল'ব অলপো ইচ্ছা নাই। মা দেউতাই মোৰ কাৰণে বেলেগ ছোৱালী চাইছে। তুমি মোক পাহৰি যোৱা জুৰি। ত্ৰিদীপ, তুমি ইয়াত কি কৈছা? তুমি নিজে এবাৰ ভাবি চাইছানে? চাইছোঁ জুৰি, মা দেউতাই পচন্দ নকৰে। মা দেউতাৰ অমতত বাৰু মই কেনেকৈ তোমাক বোৱাৰী কৰি লৈ যাওঁ? কিন্তু ত্ৰিদীপ, তুমি মোক ভাল পাইছিলা, কেতিয়াও এৰিম বুলি কোৱা নাছিলা। তুমি যিমান প্ৰব্লেম নহওক তুমি মোৰ লগতে থাকিম বুলি কৈছিলা। কিন্তু আজি তুমি এনেকৈ হঠাৎ সিদ্ধান্ত সলনি কৰি দিলা মা দেউতাৰ কথা মতে। উপায় নাই জুৰি। তুমি আজি উপায় নাই বুলি ক'লে নহয় ত্ৰিদীপ। তুমিতো মা দেউতাক সুধি মোক ভাল পোৱা নাছিলা, তুমি নিজৰ ইচ্ছাত মোক ভাল পাইছিলা। তোমাৰ নিজৰ ইচ্ছা আছিল মোক ভাল পোৱাটো। এতিয়া মা দেউতাৰ কথা মতে, মা দেউতাৰ ইচ্ছামতে তুমি মোক সলনি কৰি তুমি বেলেগ এজনী ছোৱালী বিয়া পাতিবা, যাক মা দেউতাই চাই দিছে। তুমি আগতে এইবোৰ কথা কিয় নাভাবিলা? মোক ক্ষমা কৰি দিয়া জুৰি। তুমি বহুত ভাল ছোৱালী আৰু তুমি বহুত ভাল ল'ৰা পাবা। মোক ক্ষমা কৰি দিয়া, আৰু মা দেউতাৰ মনত মই দুখ দিব নোৱাৰোঁ। ত্ৰিদীপ, বুজিছোঁ, তুমিও অইন ল'ৰাতকৈ কোনো পধ্যেই কম নহয়। তুমি মা দেউতাৰ দুখৰ কথা ঠিকেই বুজিলা, কিন্তু এবাৰো ভাবি নাচালা মোৰ মনত কি হ'ব পাৰে, মই কিমান দুখ পাব পাৰোঁ, তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিব পাৰোঁ। তেনেকৈ নক'বা জুৰি। মোৰ উপায় নাই, তুমি তোমাৰ জীৱনটোত ফ'কাছ কৰা। এতিয়া মই যাওঁগৈ, তুমি ভালকৈ তোমাৰ কেয়াৰ ল'বা আৰু জীৱনটোত আগবাঢ়ি যোৱা। ঠিক আছে, যোৱা ত্ৰিদীপ, কিন্তু মনত ৰাখিবা, এদিন তুমি মোক মনত পেলাই কান্দিবা, কিন্তু সিদিনা তুমি মোক ওচৰত নাপাবা। যোৱা ত্ৰিদীপ, যোৱা। আহোঁ জুৰি, ভালকৈ থাকিবা। বাই। বাই। সি এবাৰ ভাবি নাচালে মোৰ কথা। মাক দেউতাকৰ সুখৰ বাবে সি আমাৰ ইমান পুৰণা সম্পৰ্কটো ভাঙি দিলে। যোৱা ত্ৰিদীপ, তুমি সুখী হোৱাগৈ, তোমাৰ সুখ মোৰ কাম্য। জুৰি চাগে ভাবিছে তাইক মই ঠগালোঁ, কিন্তু কেনেদৰে কওঁ যে মই এই ৰোগটোৰ বাবে তাইক এনেকৈ মিছা মাতিব লগা হৈছে। মই যদি তাইক মিছা নামাতিলোঁ হয়, তাই কেতিয়াও মোৰ পৰা এৰি নগ'ল হয়। তাই মোৰ লগতেই থাকিলে হয় মৃত্যুৰ আগমুহূৰ্তলৈ, আৰু কেতিয়াও চাগে তাই বিয়া নহ'ল হয়। কিন্তু এতিয়া মই যেনেকৈ তাইক এৰি আহিছোঁ, তাই মোক খং কৰি পেলাই তাই নিশ্চয় বেলেগ ল'ৰাৰ লগত বিয়া হ'ব। তাইৰ জীৱনটো মই কেনেদৰে শেষ কৰি দিওঁ, কেনেদৰে ধ্বংস কৰোঁ। মই যে তাইক বহুত ভাল পাওঁ। মই এই পৃথিৱীৰ পৰা ইমান সোনকালে আঁতৰি যাম বুলি গম পালে তাই বহুত ভাগি পৰিব। ভগৱান, মোক শক্তি দিয়া। আগতে প্ৰত্যেক মঙলবাৰে ত্ৰিদীপ চাৰ্জলৈ আহিছিল, কিন্তু আজি ইমান দিন হ'ল মোৰ লগত ব্ৰেকআপ হোৱাৰ দিন ধৰি সি চাগে চাৰ্জলৈ অহা নাই। সি দিনটো সলনি কৰা বুলি ভাবি মই প্ৰত্যেকবাৰেই আহোঁ, কিন্তু এদিনো তাক দেখা নাপাওঁ। দিনটো তাক ৰখোঁ, কিন্তু দেখা নাপাওঁ। সি মোক নেদেখাকৈ ইমান দিন থাকিব পাৰিছে। পাহৰি গ'ল চাগে সি মোক সঁচাকৈ, নতুন ছোৱালী চাইছে। মোকতো কিয় নাপাহৰিব? মইহে তাৰ কাৰণে ইমান পাগল হৈ আছোঁ। এতিয়াতো আৰু চাৰ্জৰ মানুহ চব গুচি গ'ল, সি অহা টাইম নাই, আজিও নাহিল সি। যাওঁগৈ আৰু। এইজন দেখোন ত্ৰিদীপৰ ককাক। এইজনী জুৰি মাজনী নহয়নে? ককা, হয়, মই জুৰিয়ে হয়। মাজনী, ক'লৈ যোৱা? ককা, মই চাৰ্জলৈ গৈছিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। ককা, আপুনি ভালে আছেনে? কি খবৰ বাৰু আপোনাৰ? আছোঁ দিয়া মাজনী, ভালে নাথাকিনো কি কৰিম। এই বুঢ়া বয়সত কি সহ্য কৰিব লগা হৈছে। কি হ'ল ন ককা? ব'লক আমি তাত বহি কফি খাই পেলাই কথা পাতিম। কি ক'বা মাজনী, ভগৱানে মোক মাৰিও নিনিয়ে। কিবোৰ যে দেখাবৰ এই পৃথিৱীত জীয়াই ৰাখিছে। মাজনী, তুমি দেখোন আমাৰ ফালে যোৱাই নাই। যাবাচোন এদিন, তোমাক দেখা পালে ত্ৰিদীপেও ভাল পাব। ককা, যাম দিয়ক। মোৰ সময় মিলাব নোৱাৰা হৈছে নহয়, ঘৰতো বহুত কাম কৰি আছে।
আৰু ককা, আপুনি যে কৈছে ত্ৰিদীপে মই গ'লে ভাল পাব, ত্ৰিদীপৰ বোলে বিয়া, ইয়াৰ বিয়াত মাতিলে একেলগে যাম বুলি ভাবিছোঁ। মাতেনে নামাতিবা আৰু? মাজনী, এয়া তুমি কি কৈছা? ত্ৰিদীপৰ বিয়া? ত্ৰিদীপ দেখোন বিচনাত। ককা, এয়া আপুনি কি কৈছে? ত্ৰিদীপ বিচনাত? মাজনী, সি মোৰ নাতি। মই মৰিব লাগিছিল, কিন্তু সি মোৰ চকুৰ আগত চাগে আৰু নাথাকে বেছি দিন। সি চাগে এই পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে বিদায় মাগিব। ককা, এয়া আপুনি কি কৈছে? কি হৈছে ত্ৰিদীপৰ? মাজনী, ত্ৰিদীপৰ 2টা কিডনী ফেইলৰ হৈছে, ডায়ালাইচিছ কৰি আছে, কিন্তু সি চাগে আৰু বেছি দিন জীয়াই নাথাকিব। মাজনী, যাবাচোন এদিন, সি বিচনাৰ সংগী হৈছে। তোমাক লগ পালে সিও ভাল পাব। সি মনটো খুব মাৰি থাকে। কিন্তু ককা, সি মোক ইয়াৰ বিয়া বুলি কৈছিল। সি মোক আৰু কেতিয়াও লগ কৰিব মানা কৰিছিল। আমি ইমান ভাল বন্ধু আছিলোঁ, সি মোক এবাৰো খুলি নক'লে। মাজনী, তাক বেয়া নাপাবা। সি চাগে তুমি সহ্য কৰিব নোৱাৰিবা বুলিয়েই নক'লে। যাবাচোন মাজনী এদিন, এতিয়া মই গৈ থাকোঁ দিয়া। যাম ককা, যাম, মই আজিয়ে যাম। এতিয়া আপুনি গৈ থাকক, মই গৈ আছোঁ দিয়ক। আহিবা মাজনী। হে ভগৱান, তুমি এইবোৰ কি লীলা কৰিছা? কি কৰিছা তুমি এইবোৰ? কিয় এনেকুৱা কৰিলা ভগৱান? ত্ৰিদীপ, তুমি ইয়াতে আছা? তোমাক আহি পেলাই তোমাৰ বিচনাত মই লগ নাপাই ইয়ালৈ ডাইৰেক্ট আহিলোঁ। জুৰি, তুমি আহিছা যে হঠাতে কিয় বাৰু আহিলা? কি খবৰ তোমাৰ? ভালে আছা নহয়? ত্ৰিদীপ, কিমান আৰু অভিনয় কৰিবা? কিয় মোৰ লগত অভিনয় কৰিলা? কিয় এবাৰো মোক সঁচা কথা নক'লা? জুৰি, তুমি এইবোৰ কি কৈছা? আৰু অভিনয় নকৰিবা ত্ৰিদীপ, হ'ব আৰু। তুমি এবাৰো নাভাবিলা মোক সঁচা কথা ক'ম বুলি। কিয় এনেকুৱা কৰিলা ত্ৰিদীপ? জুৰি, তোমাক কোনে ক'লে এইবোৰ কথা? ককাই। জুৰি, মোক বেয়া নাপাবা। তুমি সহ্য কৰিব নোৱাৰিবা বুলি মই তোমাৰ আগত কোৱা নাছিলোঁ। প্লিজ, তুমি মোক বেয়া নাপাবা। প্লিজ। নাপাওঁ ত্ৰিদীপ, নাপাওঁ। তুমি বাৰু কিয় মোক সঁচা কথা কোৱা নাছিলা? কিয় ভাবিছিলা তুমি মোক সঁচা কথা ক'লে মই তোমাক এৰি দিম? নাকান্দিবা জুৰি, মই তেনেকৈ ভবা নাছিলোঁ। কিন্তু সঁচা কথা ক'লে তুমি সহ্য কৰিব নোৱাৰিবা বুলিহে মই কোৱা নাছিলোঁ। ত্ৰিদীপ, তুমি মোৰ পৰা লুকোৱাৰ কাৰণে মই বেছি কষ্ট পাইছোঁ। তুমি কিয় এবাৰো মোক নক'লা? কিয় তেনেকুৱা কৰিলা? জুৰি, নাকান্দিবাচোন। মা দেউতাই এতিয়াও মোৰ কাৰণে কষ্ট কৰি আছে। মইতো চিকিৎসা কৰিয়ে আছোঁ। আৰু কাৰোবাৰ যদি মোৰ লগত মিলা কিডনী পাওঁ, তেতিয়াহ'লে মই ভাল হৈ যাম। তুমি টেনশ্যন নল'বাচোন। কিন্তু মা আৰু দেউতা কাৰো কিডনী মোৰ লগত নিমিলে। সেইকাৰণেহে মই কিডনী ল'ব পৰা নাই। যেতিয়া পাওঁ তেতিয়া মই ভাল হৈ যাম। ত্ৰিদীপ, খুৰাক আজিয়ে মই লগ ধৰোঁ। মই পৰীক্ষা কৰিছে, যদি মোৰ কিডনী তোমাৰ লগত মেটচ হয়, তেতিয়াহ'লে মই দিম তোমাক কিডনী। জুৰি, এয়া তুমি কি কৈছা? তুমি এইবোৰ নক'বা, তুমি এইবোৰ নকৰিবা। ত্ৰিদীপ, তুমি আৰু একো নক'বা। মই তোমাক কিডনী দিমেই। যেনেকেই নহওক তোমাক কিডনী দিম। মোৰ কিডনী নিমিলিলেও তোমাক মই কিডনী দিম। আৰু ভগৱানৰ ওপৰত বিশ্বাস আছে, মোৰ কিডনী তোমাৰ লগত মেটচ হ'ব। আৰু তুমি জীয়াই থাকিব লাগিব, মোৰ কাৰণে জীয়াই থাকিব লাগিব। কিন্তু জুৰি। কোনো কিন্তু নাই ত্ৰিদীপ, তোমাক মই মোৰ এটা কিডনী দিমেই। আৰু যদি মোৰ কিডনী মেটচ নহয়, তেতিয়াহ'লে তোমাক যেনেকৈ নহওক মই তোমাক এটা কিডনী দিমেই। তুমি জীয়াই থাকিব লাগিব ত্ৰিদীপ, তুমি মোৰ কাৰণে জীয়াই থাকিব লাগিব। তোমাক মই জীয়াই ৰাখিম। পৃথিৱীত এনেকুৱা বহুত মানুহ আছে ত্ৰিদীপ, যি এটা কিডনীৰে জীয়াই আছে। ময়ো এটা কিডনীৰে জীয়াই থাকিম, আৰু তুমিও মোৰ এটা কিডনীৰে জীয়াই থাকিবা। তুমি মুঠৰ ওপৰত জীয়াই থাকিব লাগিব ত্ৰিদীপ, তোমাক এৰি মই থাকিব নোৱাৰোঁ। জুৰি। ত্ৰিদীপ, তুমি মোৰ কাৰণে জীয়াই থাকিব লাগিব, মা দেউতাৰ কাৰণে জীয়াই থাকিব লাগিব। তুমি টেনশ্যন নল'বা ত্ৰিদীপ। কাইলৈ আমি ডক্টৰৰ ওচৰলৈ যাম। যদি মোৰ কিডনী তোমাৰ লগত মেটচ হয়, তেতিয়াহ'লে সোনকালে তোমাক মোৰ কিডনী দিয়াৰ ব্যৱস্থা কৰিম। মই এতিয়াই আংকুলৰ লগত কথা পাতোঁগৈ। জুৰি, ত্ৰিদীপ, তোমালোকে বৰষুণত এনেকৈ তিতি আছা যে? তোমালোক দুইজনে ভাল হৈছাহে অলপমান, কিয় এনেদৰে তিতি আছা? আৰু জানানে, তোমালোকৰ কথা এটা ভাবিছোঁ। ককা, আমাৰ কি কথা ভাবিছা তোমালোকে? জুৰি, ত্ৰিদীপ, তোমালোকৰ বিয়াৰ কথা ভাবিছোঁ। অহা মাহত তোমালোকৰ বিয়াখন পাতি দিম। সঁচাই ককা। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।